নিলাক্ষী আপোনালোকৰ মৰমৰ নিলাক্ষী আৰু মোৰ সৈতে আছে কীবৰ্ডত প্ৰীতম বাঁহীত দাদু গীটাৰত ইশানু ড্ৰামত অংশমান পাৰ্কুশ্যনত আছে পাপুদা আন এখন কীবৰ্ডত আছে শ্যামদা আৰু ঢোলত আছে আমাৰ সদিয়াৰ দিগন্ত অৰ্থাৎ লক্ষ্যজিৎ আৰু বেছ গীটাৰত আছে বিহুদা আমাৰ সকলোৰে তৰফৰ পৰা আপোনালোক সকলোকে সেৱা যাচিছোঁ অসমীয়া নৱবৰ্ষৰ শেহতীয়াকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ ইমান ৰাইজ এই বছৰ প্ৰথম চাগে ইমান ৰাইজ একেলগে পাইছোঁ গতিকে খুব ভাল লাগিছে অতি উৎসাহেৰে এই আজিৰ দিনটোৰ কাৰণে ৰৈ আছিলোঁ যে আমি সদিয়ালৈ আহিলে ভালেই লাগিব বুলি এখন মোৰ সদিয়া আপোন সদিয়া ইয়াতে মোৰ ঢেৰ মামা আছে এখন মই মামাৰ ঠাই বুলিয়ে কওঁ বিশেষকৈ আৰু বিশেষকৈ আপোন কাৰণ ইয়াত ৰাজীৱ দাৰ ঘৰ আছিলে ৰাজীৱ দাৰ অবিহনে এয়া আমাৰ প্ৰথম বিহু আৰু খুব ভাল লাগিছে এইবাৰ প্ৰায় প্ৰত্যেকখন বিহু মঞ্চতে প্ৰায় প্ৰতিগৰাকী শিল্পীয়ে ৰাজীৱ দাৰ গীত এটি হৈও গাইছে এয়া আমাৰ সকলোৰে বাবে অতি গৌৰৱৰ কথা খুব ভাল লাগিছে তেখেতৰ প্ৰাপ্য সন্মান এতিয়া হ'লেও পাইছে গতিকে আমাৰ তৰফৰ পৰা পুনৰবাৰ তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ ৰাজীৱ দাৰ বৌ আছে ইয়াতে তেখেত য'তে আছে কুশলে থাকক আৰু আমি তেখেতক জীয়াই ৰাখিম গানৰ মাজেৰে আৰু সদিয়াবাসীয়ে সদায় জীয়াই ৰাখিব এইবাৰ ৰাজীৱ দাৰ এটি গীত গাব বিচাৰিছোঁ প্ৰায় প্ৰতিখন মঞ্চতে এই গীতটি প্ৰতিগৰাকী শিল্পীয়ে গাইছে